হে গাইজ, কি খবৰ আপোনালোকৰ? ভাল চাগে? আমাৰো ভাল। আজি সপ্তমী, সকলোকে জনাইছোঁ সপ্তমীৰ বহুত বহুত শুভকামনা। আপোনালোকৰ চাগে পূজাটো ভাল চাই, সেয়ে কামনা কৰিছোঁ আৰু দেখাই থাকিম আজিৰ দিনটো, গোটেই দিনটো, সপ্তমীৰ গোটেই দিনটো কি কৰিম আমি গোটেইকেইটা মিলি। আজি অলপমান বজাৰতো যাব আছে, কাৰণ কাপোৰ এযোৰ আনিছিলোঁ, সেইখন অলপমান বেয়া হ'ল, চ' সেইখন ঘূৰাব যাব লাগিব। এইখন আপোনালোকক দেখাম আৰু চাওঁ, পূজাও চাব পাৰোঁ নেকি, পেণ্ডেল চাব পাৰোঁ, এইখিনি আপোনালোককে দেখাম। ৱেলকাম টু মাই চেনেল ক্ৰছ কাপল। নহ'লে বলক দিনটো আজি আৰম্ভ কৰোঁ। সেইফালে আপোনালোকক দেখাইছোঁ ধুনীয়াকৈ পূজা বুলি অলপমান চাকি আৰু ধূপো জ্বলাই দিছোঁ। সদায় জ্বলাওঁ বাৰু, আজি আৰু পূজা বুলি মনটো বেলেগহে লাগে, হয়নে নহয়? তো সেইটো কাৰণে চাকি ধূপ জ্বলাই। আৰু এইফালে দুৰ্গা পূজা বুলি ক'লেই জানো ফূৰ্তি হয়নে নহয়? দুৰ্গা পূজা বুলি ক'লেই এটা ফূৰ্তি, মনত ফূৰ্তি এটা ভাৱ এটা আহে। কাৰণ আপোনালোকে চাগে গম নাপায়, মই বেংগলী হওঁ। চ' বেংগলী মানুহৰ দুৰ্গা পূজাটো বহুত মানে, আৰু বহুত মানে ফূৰ্তিও কৰে। আগতে ঘৰত থাকোঁতে বহুত ফূৰ্তি কৰিছিলোঁ, আজিকালি আৰু ইয়াতে চবৰ ইমান ফূৰ্তিটো নাই। তো দুৰ্গা পূজা ক'লে মনটোও বেয়া লাগে, ঘৰলৈকেও মনত পৰে। বেংগলী মানুহৰহে পূজা হয় দুৰ্গা পূজাটো, চবেই কৰে বাৰু, কিন্তু ফূৰ্তিটো বেছি বেংগলী মানুহৰে হয়। চ' সেইটো কাৰণে মনটোও বেয়া লাগে। আৰু সপ্তমী অষ্টমীৰ দিনা কালি অঞ্জলি দিব যাম, আপোনালোকক এইখিনি আপোনালোকক দেখাম আৰু ভিডিঅ'টো চোৱাৰ কাৰণে। সেইফালে আপোনালোকক নকৈছিলোঁ, কামটো শেষে নহয়, পূজাৰ বুলি কথা, পূজা বুলি সাজন গজন শেষে নহয়। কাপোৰ, চবৰে কাপোৰ চিলাই কৰা। এতিয়া গৈ আছোঁ পাৰ্লাৰত যাই পেলাই কি কৰিম সেইখিনি আপোনালোকক দেখাম বলক। সপ্তমীৰ দিনটো কি কৰিম বুলি আজি কৈছিলোঁ আপোনালোকক, কি কৰিম সেইখিনিয়ে দেখাম বলকচোন। সেইফালে লাহে লাহে আহি পালোঁ পাৰ্লাৰ। সেইখন পাৰ্লাৰ হয়, এইফালেদি ৰাস্তা সোমাব লাগে। পাৰ্লাৰত আহিয়ে দেখা পালোঁ, দেখিছেনে কি ধুনীয়া গছ লগাইছে সিহঁতে, গাৰ্ডেন কৰিছে, গাৰ্ডেন। পাৰ্লাৰৰ ভিতৰত সোমাই গ'লোঁ আমি, দেখা পাইছোঁ পাৰ্লাৰ। আপোনালোকক দেখাইছোঁ পূজাৰ তৈয়াৰী কেনেকৈ কৰিছে। এই চাওক, আমি যাওঁ পাৰ্লাৰত আৰু ল'ৰাকেইটাই মেচিনেদি কাটে, দেখিছেনে নাই? এই চেলুনত গৈছিলে, কিন্তু চেলুন কি হৈছে, মানুহ বহুত না, বহুত মানুহ, সেইটো কাৰণে ভয়তে আহি গৈছে, আহি পেলাই ঘৰতে পাৰ্লাৰ কৰিছে। এতিয়া ৰ'ব, লাহে লাহে আৰু কিবা আছে দেখাই থাকিম, ৰ'ব আপোনালোকক আজি। হে গাইজ, আজিও বজাৰৰ পৰা আহি পেলাই কিবা আনিছোঁ, একটা মেখেলা চাদৰ আনিছোঁ। কালি অষ্টমী অঞ্জলি দিয়াৰ কাৰণে বজাৰত যোৱাখিনি নেদেখালোঁ, ক'লোঁ দেখাম বুলি, কিন্তু মোবাইলটো ল'বই পাহৰি গ'লোঁ। ছোৱালীজনীৰ কাৰণে দৌৰি দৌৰি যোৱা হ'ল আৰু মোবাইলটো ল'ব পাহৰি গ'লোঁ। তো একো নহয় বাৰু, আপোনালোকক দেখাওঁ। আৰু ভাগ্যক্ৰমে কি হৈছে, মেখেলাযোৰ চিলাই কৰি দিছে কালি পিন্ধিম কাৰণে। তো সেইখিনি বহুত যোনে চিলাই কৰি দিছে, সেইটো মানুহ বহুত ধন্যবাদ, কাৰণ চিলাই কৰি দিছে, কোনেও নিদিয়ে। তো দেখাই আছোঁ মেখেলা চাদৰটো। এইটো বাৰু ব্লাউজ পিচ কাটি দিছে, বনোৱা নাই, চিলাই কৰি দিছে। এইবোৰ মেচিঙৰ ব্লাউজ এটা আনি দিছোঁ। এইযোৰ হ'ল মেখেলা চাদৰ, এইটো চাবাইছে, এইযোৰ হ'ল মেখেলা চাদৰ, এইটো হ'ল চাদৰ, আৰু এইটো হ'ল মেখেলা। কালি বাৰু আপোনালোকক পিন্ধাই দেখাম একবাৰ,
একবাৰ মানে অঞ্জলি দিয়াৰ টাইমত পিন্ধিম আৰু তাৰে লগত ব্লাউজ এটা আনিছোঁ ব্লেক কালাৰৰ মেচিং ব্লাউজ ব্লেক হৈ হ'ব সেইটো কাৰণে ব্লেকে আনিছোঁ তো কাপোৰৰ লগত দেখালোঁ আৰু কি কৰিম জানেনে ফেচিয়েল কৰিম স্ক্ৰাব কৰিম এইখিনি আপোনালোকক দেখাম বলকচোন তেনেহ'লে দেখাওঁ এতিয়া দেখা পাইছে আপোনালোকে পাৰ্লাৰৰ কাম কৰিম এতিয়া এটা আছে স্ক্ৰাব আৰু এটা আছে ফেচ পেক এতিয়া এইটো তেওঁৰ এপ্লাই কৰিম এইটো হ'ল মানুহ এপ্লাই কৰিম মই এতিয়া অলপ অলপকৈ লগাই দিছোঁ কেই টকা দিবা কিমান দিবা পাৰ্লাৰৰ কাম কৰি দিছোঁ কিমান দিবা এইফালে আহিলে বহিলে বাইদেউ দেখা পাইছে আপোনালোকে বাইদেউক এতিয়া বাইদেউক কৰি দি আছোঁ এতিয়া কৰিম মই এতিয়া লগাই দিম ফেচ পেক